हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आज आपलोके बुझिबले पाब जे आमार 3000 स्क्वायर फीट एटु आमार G+2 आमार कामটো चलि आछे। G+2 आमार किमान टका कस्ट आए एटु आमी 3 नम्बर छदत किमान टका कस्ट आइबो शाटारिंग और आमार मिस्त्री खरच और इयात आमार सिमेंट बाली रड और आमार इयात टोटल किमान टका आए एखिनि आपलोके धुनियाके बुझिबले पाब जे आमार 3 नम्बर शर्टत आमार किमान टका कस्ट आइब 3000 स्क्वायर फीट छतत आमी जे कामबिलाक करिसु कामबिलाक चाक जेटु आमार शाटारिंग करा हय शाटारिंग करोते आपलोके सदाय बीमबिलाक सीधा आछे ना नाई एटा आपलोके चाइ लब बीमबिलाक सीधा थाकिब लागिब तेनेहले आपनार कामটো धुनिया हब गोटे बीमबिलाक सीधा हब लागिब और बीमबिलाक सीधा हब फार्स्ट जेते आपलोके पुशबिलाक डालिब पुशबिलाक सदाय उलमत राखिब लागिब और सुतात राखिब लागिब ऊपर पुशकेटा तेनेहले आपनार बीमकेटा सीधा हब बा बीमकेटा आपन जेते बनाब तेते आपन सुता मारि लब सुता मारिलेहे आपनार बीमबिलाक सीधाय हब नहले आपनार सीधा নহয়। और एटा कथा कय दिउ जेटु आमार शर्ट डाला हब शर्ट डाला होवार हेख होवा तेते आमार जेटु पुष्ट रड आछे रडটো आपलोके सदाय 4 फुट 5 फुट 6 फुट एनका आपलोके भिडिओर माध्यमत आपलोके देखिबले पाइ आछे एनेके आपलोके बढाई राखिब तेनेहले आरो एटा शट आपलोके मारिबले सुविधा हब बा आपनार पोस्टबिलाक मजबूत हब। एकेबारे যদি আপুনি সদৰ ডালাই লৈকে দি আপুনি ৰডখিনি পোষ্ট ৰডটো আপুনি ৰাখি দিয়ে তেনহলে আপোনাৰ কামটো মজবুত নহব পোষ্টবিলাক আপোনাৰ মজবুত নহব। আই হোপ মই কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। এতিয়া আমি কম ইয়াত আমাৰ কিমান ৰড লাগিব যেটা আমাৰ পোষ্ট আছে পোষ্টত আৰু আমাৰ সিৰি আমাৰ বিম আৰু আমাৰ জালিটো আমাৰ 4 ইঞ্চি গ্যাপত বন্ধ হ'ব তেতিয়ালৈকে বন্ধ হোৱা নাই আপোনালোকে ভিডিও পাই যাব। এইখিনিত আমাৰ 3000 স্কয়াৰ ফিটত আমাৰ এইখিনি টোটাল ৰড লাগিব আমাৰ 60 কুইণ্টেল পোষ্টত আৰু আমাৰ বিম আৰু আমাৰ সদত আৰু আমাৰ সিৰিত আমাৰ 60 কুইণ্টেল ৰড লাগিব। আৰু যেটা আমাৰ শাটারিং আৰু আমাৰ মিস্ত্রি খৰচ এইখিনি ধৰি আপোনাৰ 3 লাখ 3.5 লাখ টকা আমাৰ মিস্ত্রি খৰচ আৰু শাটারিং লৈ হৈ যাব। আৰু যেটো ওয়াল টোটাল কষ্ট আছে ওয়াল টোটাল কষ্ট ইয়াত আমাৰ 15 লাখ টকা টোটাল কষ্ট আইব তো আমাৰ অকল সদৰ কথা কৈ আছো ছত আৰু সিৰি আৰু আমাৰ পোষ্ট কেটা এটা আমাৰ 15 লাখ টকাত হৈ যাব। আৰু ইয়াত 3000 স্কয়াৰ ফিট আমাৰ সিমেন্ট লাগিব 320 বেগ আপন যদি ডালমিয়া ডিএসপি সিমেন্ট ইউজ কৰে তেনহলে আপোনাৰ 300 বেগত আপোনালোক হৈ যাব। আৰু যদি নরমাল সিমেন্ট ইউজ কৰে তেনহলে আৰু 20 বেগ সিমেন্ট বেছিহে লাগিব। ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু বেল আইকন বজাই দিবাৰ কমেন্ট কৰি জনাব ভিডিওটো কেনেকুৱা হ'ল। আৰু আপোনালোকে যে সিৰি বনাব সিৰিটো সদায় যে গাঁথনি কৰাৰ পিছত বা ৰিডিং লগোৱাৰ পিছত যে 4 ফুট থাকে 4 ফুট হলেহে আপোনালোকে ধুনীয়াকৈ কিবা বস্তু লৈ আপোনালোকে ধুনীয়াকৈ ওপৰত উঠিব পাৰিব। মই ভিডিওৰ মাধ্যমত সদায় কৈ থাকো সিৰিবিলাক সদায় ধুনীয়া বনাবলৈ বিল্ডিঙৰ মেইন বস্তুটো হ'ল সিৰি আৰু যিবিলাক দাব আছে দাববিলাক আপোনালোকে 1 ফুট বহল ৰাখিব 1 ফুট বহল ৰাখিলে আপোনাৰ বডিটো ধুনীয়াকৈ আপুনি খোজকাঢ়ি পাৰিব। আৰু দাবৰ যেটো হাইট আছে হাইটটো আপোনালোকে 5 ইঞ্চি বা 6 ইঞ্চি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব তেনহলে আপুনি বড় হৈ গ'লে আপোনালোকে ধুনীয়াকৈ সিৰি দি উঠিব পাৰিব। আৰু যেটো সদৰ হাইট আছে সদৰ হাইটটো আপোনালোকে এটা সদৰ পৰা আৰু এটা সদ আপোনালোকে 11 ফিট হাইট ৰাখিব। ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব আৰু কমেন্ট কৰিব কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব পাৰে আপুনি কিমান স্কয়াৰ ফিট গড় বনাব মোক ক'লে হ'ল মই আপোনাক ধুনীয়াকৈ বুজাই দিম যে আপোনাৰ গড়টোত কিমান টকা বাজেট আহিব নরমাল ফিনিশিং কৰিলে বা লাক্সাৰি ফিনিশিং কৰিলে কিমান বাজেট আহিব। থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ হ'ব কিবা জানিব লগা হলে